হেল্ল' গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ চ' গাইছ লাষ্ট দুৰ্গা পূজাতে ভিডিঅ' দিয়া মানে ভিডিঅ' চিডিঅ' একো দিবই পৰা নাই চ' মোৰ মোবাইলটো বেয়া হৈ গ'ল ভিডিঅ' দিবলৈ মোবাইলৰ কেমেৰাটো বেয়া হৈ গ'ল চ' গাইছ আকৌ মোবাইল কিনিলোঁ চ' এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব চ' গাইছ আজি ইমান ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ হৈছে আজি মানে বগী নদী যাম আপোনালোকক দেখাম বগী নদীলৈ যাওঁতে কি হয় মানে আমি মানে চাউণ্ডৰ লগত যাম চ' নামৰ পাতি আহিব নাম দেখাম আপোনালোকক চ' চাওক আমাৰ এইফালে বহুত ঠাণ্ডা পৰিছে আপোনালোকৰ এইফালে কেনেকুৱা ঠাণ্ডা হৈছে এইটো জনাব চ' কুঁৱলী চাওক গাইছ পথাৰলৈ চাওক এই জুম কৰি দিছোঁ চাওক চ' গাইছ ৰাতিপুৱা 6টা বজাতে সোনকালে উঠিলোঁ 4টামান বজাতে উঠিলোঁ চ' ৰেডি মেলি হোৱালৈকে ভিডিঅ'টো আৰম্ভ নকৰিলোঁ এন্ধাৰ হৈ থকা দেখি এতিয়া পোহৰ হৈছে চ' আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু আমাৰ শ্বৰ্ট ফিল্ম এখন আহি আছে আপোনালোকক জনাম এইটো চেনেলত নাহে বেলেগ এটাত আহিব মই ভিডিঅ'টোত আপোনালোকক লিংকটো দি দিম ভিডিঅ' এটাত চ' চাব সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ আৰু আমাক আগুৱাই নিব চ' চাই থাকিব আৰু মই মানে বঙলা বজাৰখন ইয়ালৈ অহা কথা আছিলে চ' বজাৰখন অহাই নাই আৰু কাইলৈ মানে আমাৰ ইয়াত বজাৰ এখন বহিছে আকৌ নতুনকৈ আপোনালোকক দেখাম এখন এবাৰ বজাৰ দেখাইছিলোঁ বৃহস্পতিবাৰে আকৌ এখন বজাৰ বহিছে আমাৰ এই পহুমীয়া বকলঘাট আপোনালোকক দেখাম চ' চাব আমাৰ ইয়াতো বজাৰ বহিব চ' লাহে লাহে ইয়াত দুৰ্গা পূজা পাতিছিলে ব্লগ আপোনালোকে পাইছিলে বঙলা চবেই বহুতে চিনি পায় চ' চাই দিব এইযোৰ হৈ গ'ল যাব বহুত বছৰ হৈ গ'ল মানে গাইছ চ' চাই দিব ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব একেটা কথাকে কৈ আছোঁ এনেকৈয়ে ভিডিঅ'টো 2-3 মিনিটৰ হৈ যায় চ' চাই দিব ডাইৰেক্ট গৈ থাকোঁতেহে লগ পাম আৰু গাইছ বস্তু লুটি হৈ গ'ল চ' চাই থাকিব গৈ আপোনালোকক লগ পাই আছোঁ বাটে বাটে দেখাম বাৰু চিনেমেটিক দেখাম চব দেখাম চ' চাই থাকিব চ' ভইচ চইচ ভাল লাগিব বাৰু বেয়া আছে নাপাব বস্তু আছে অভাৰলোড মানে চাই গাইছ কেনেকৈ বহি আছে দেখিছে চ' চাই দিব আৰু ভাল চাই দিব চ' গাইছ এতিয়া গাড়ীখন ৰখাইছে কাৰণে ভিডিঅ'টো অলপ কৰি লৈছোঁ চ' চাই থাকিব ভইচ চইচ ভাল নহ'ব পাৰে চ' কাইলৈও ব্লগ আহিব পৰহিলৈও আহিব চ' চাই থাকিব তেল ভৰাবলৈ মানে গাড়ীখন ৰখাইছিলে চ' তাত গৈ ভিডিঅ' ভালকৈ কৰিম দেখাম নাম চাম দেখাম আপোনালোকে চাব চ' মাজে মাজে চিনেমেটিক দিম বৌ নহয় বাৰু চ' চাই থাকিব কথাবিলাক নুফুটাই গাইছ বেয়া আছে নাপাব আৰু চ' চাই লওক এতিয়া বস্তু বহুত লুট দি থোৱা আছে অভাৰ লুট গাইছ ক'ত বহি আছে দেখিছা নাই চ' চাই থাকিব গাইছ মানে ফাইনেলি আহি পালোহি চ' মানে ইয়াত আজি সকাম আছে মানে আজি কাজ গাইছ মানে আমি আহি পাই গ'লোহি অথনিতে পালোহি চ' ভিডিঅ' চিডিঅ' ইমান কৰা নাই চ' এতিয়া মানে নাম লৈ আছে নাম মানে আৰম্ভ কৰিবলৈ লৈছে চ' আপোনালোকক দেখাম চাব চ' ভাল লাগিলে লাইক কমেণ্টটো কৰিব এইটো কৈয়ে আছোঁ এই ভিডিঅ'টো কৈয়ে থাকোঁ চ' চাই দিম আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব চ' আজি ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে বেয়া আছে নাপাব আহিলোঁ আৰু গ'লোঁ মানে বাটৰ ৰখাৰখি নকৰিলোঁ একো দেখাবও নোৱাৰিলোঁ চ' ইয়াত নাম হৈছিলে নামৰ ভিডিঅ' মাজে মাজে লগাই দিম চ' চাব আৰু কাইলৈ অহা ভিডিঅ'টো পৰা মজা হ'ব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব ভিডিঅ'টো পাবলৈ চ' বাই বাই গাইছ জয় আই অসম গাইছ জয় জুবিন দা